স্বাগতম জনাইছো বন্ধুসকল আপোনালোকক মোৰ ইউটিউব চেনেলেৰে আৰু আজি যেহেতু গণতন্ত্ৰ দিৱস সকলোকে মই শুভেচ্ছা জনাইছো গণতন্ত্ৰ দিৱসটো বিশেষকৈ আমাৰ সংবিধানখন গণতান্ত্ৰিক হোৱাৰ কাৰণে কৰা হৈছিল আৰু আমাৰ ভাৰত স্বাধীন যেহেতু 1947 চনৰ 15 আগষ্ট দিনাখন হৈছিল স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় আৰু 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধানখন বনি উঠিছিল অৰ্থাৎ কৰা হৈছিল সংবিধানখন আৰু দুমাহৰ পাছতে আমাৰ এই সংবিধানখন গৃহীত কৰিছে আৰু আমি সেই যে সংবিধানৰ ভিতৰত এতিয়া আছোহি এখন সম্পূৰ্ণৰূপে গৃহীত কৰিছিল অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী তাৰিখে সেই দিনাখনৰ পৰাই আমাৰ গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় আৰু সেই গণতন্ত্ৰ দিৱসৰ আজি এক উৎসৱমুখৰ আৰু ধুনীয়া এটা পৰিৱেশ দুলীয়াজানত হৈ আছে দুলীয়াজানৰ নেহেৰু ষ্টেডিয়ামত আমি তালৈ যাম নেহেৰু ষ্টেডিয়ামত গণতন্ত্ৰ দিৱস কেনেকৈ পালন কৰিছে তাৰ ধুনীয়া পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আৰু সকলোকে আকৌ এবাৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি দুলীয়াজানৰ নেহেৰু ষ্টেডিয়ামত আহিছিলোঁ আৰু নেহেৰু ষ্টেডিয়ামত ৰিপাব্লিক ডে 74th ৰিপাব্লিক ডে আয়োজন কৰিছে আৰু ধুনীয়াকৈ সজাই ৰাখিছিলে এতিয়া আমি এতিয়া সোমাই যাম ভিতৰলৈ আপোনালোকে আমাৰ লগত যাব ভিতৰলৈ গৈ ধুনীয়া পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিম। দুলীয়াজানত আহি পালোহি আমি ষ্টেডিয়ামৰ পৰিৱেশ আপোনালোকে দেখিছে এয়া ধুনীয়া এটা নিমন্ত্ৰণ ৰাইজক আদৰিবৰ কাৰণে তেখেতলোকে সাজু হৈ আছে বহুত ভাল লাগিব অলপ দেৰি পিছত বহুত জমিবলৈ গৈ আছে আমি ভিতৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাই যাওক ভিডিঅ'টো। চাবলগীয়া দৃশ্য আমি ভিতৰলৈ সোমাই যাওঁ বঢ়িয়া এৰেঞ্জমেণ্ট চলি আছে ইয়াত 74th ৰিপাব্লিক ডে চেলিব্ৰেশ্যন দুলীয়াজানত হ'ব নেহেৰু ষ্টেডিয়ামত ভিতৰ পৰিৱেশ বহুত ধুনীয়া অলৰেডি আমি অলপ আপোনালোকৰ শ্বুট দেখাই আনি আছোঁ চাওঁচোন বাৰু ভিতৰলৈ গ'ম চাওঁ আমি সকলোৱে জানো যে 20 ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু 3 মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। ধৰ্মৰ ভিন্নতা পাহৰি সকলো ছাত্ৰ ছাত্ৰী এক ধৰ্মৰ হৈ এই উৎসৱ পালন কৰা কাৰ্যক মহানুভৱতাৰ পৰিচয় পোৱা যায়। Tri-color socks and a colorful water jet suit by Fire Service Department Hall, Duliajan will complement the occasion and will mark the beginning of a scintillating show ahead. Chief Commander द्वारा राष्ट्रीय ध्वज CSF कमांडो प्लाटून महिला कमांडोज के साथ
मंच के सामने से गुजर रहा है प्लाटून नंबर 2 केंद्रीय विद्यालय एनसीसी प्लाटून कर रहे हैं मिस्टर ताज। मंच के सामने से गुजर रहा है प्लाटून नंबर 3 सर्विस प्लाटून नेतृत्व कर रहे हैं फायर ऑफिसर अभिषेक चौबे। मंच के सामने से गुजर रहा है प्लाटून नंबर 4 जिसका नेतृत्व कर रहे हैं मंच के सामने से गुजर रहा है प्लाटून नंबर 5 सीएसएफ सेरेमोनियल गार्ड प्लाटून जिसका नेतृत्व कर रहे हैं एसआई एग्जीक्यूटिव नीरज शर्मा। मंच के सामने से गुजर रहा है असम इंडस्ट्रियल सिक्योरिटी फोर्स प्लाटून जिसका नेतृत्व कर रहे हैं एसआई एग्जीक्यूटिव सुभाष कैरी। मंच के सामने से गुजर रहा है प्लाटून नंबर 7 ऑल इंडिया हायर सेकेंडरी स्कूल गाइड प्लाटून जिसका नेतृत्व कर रही है मिस चुनमुनी बोरो। मंच के सामने से गुजर रहा है प्लाटून नंबर 9 ऑल इंडिया हायर सेकेंडरी स्काउट प्लाटून जिसका नेतृत्व कर रहे हैं मिस्टर सुदीप्ता शेखिया। मंच के सामने से गुजर रहा है प्लाटून नंबर 10 दिल्ली पब्लिक स्कूल एनसीसी प्लाटून जिसका नेतृत्व कर रही है मिस तितली दत्ता। और अंत में प्लाटून नंबर 11 जिसका नेतृत्व कर रहे हैं सार्जेंट कैडेट रोशन कुमार सोनी ऑल इंडिया हायर सेकेंडरी स्कूल एनसीसी एयरबेस प्लाटून। बेहद सजीले अंदाज में परेड मैदान पर मानो कह रही हो कुछ नशा देश की आन का है, कुछ नशा मातृभूमि की शान का है। हम लहराएंगे हर जगह ये तिरंगा, हम लहराएंगे हर जगह ये तिरंगा, नशा ये हिंदुस्तान के मान का है। অসমৰ যোৰহাটত প্ৰায় শতকৰা 99% বিশুদ্ধ গ্ৰীণ হাইড্ৰজেনৰ প্ৰকল্প আৰম্ভ কৰিছে। এই প্ৰচেষ্টাসমূহৰ দ্বাৰা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্ধাৰণ কৰা শূন্য নিৰ্গমন আৰু সেউজ হাইড্ৰজেনৰ লক্ষ্যসমূহ প্ৰাপ্ত কৰাৰ লগতে নেট জিৰ' ৰোড মেপৰ নিৰন্তৰ উৎপাদন আৰু নিয়োগৰ দিশত চেষ্টা কৰা হৈছে যি ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহক শক্তিৰ ক্ষেত্ৰত স্বাধীনতা লাভ কৰাত সহায় কৰিব। কোম্পানীৰ জনহিতৈষী চৰিত্ৰৰ বিষয়ে আপোনালোকে নিশ্চয় আটাই অৱগত। স্থানীয় লোক ইয়াৰ অংশীদাৰ আৰু সামগ্ৰিক পৰিৱেশক অল ইণ্ডিয়া লিমিটেড সদায় গুৰুত্ব দি আহিছে। কোম্পানীয়ে ইয়াৰ কৰ্মাঞ্চল আৰু বসবাস কৰা লোকসকলৰ আৰ্থসামাজিক উন্নয়নৰ বাবে কেইবাটাও CSR আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অনাগত 25 বছৰ কাল আজাদী কা অমৃত কাল হিচাপে নামাকৰণ কৰি স্বাধীনতাৰ 100 বছৰ পূৰ্তি আন এক গৌৰৱ উজ্জ্বল কাৰ্যসূচীৰ উদযাপন কৰাৰ পৰিকল্পনা কৰিছে। গেলেৰীৰ সন্মুখেৰে এয়া ফায়াৰ ছাৰ্ভিচৰ ফায়াৰ বাইক সকলোৱে হাত চাপৰি বজাই তেওঁলোকক উৎসাহিত কৰিছে। তাৰ টেকনলজিৰ সমগ্ৰ বিৱৰ্তন প্ৰক্ৰিয়াটো দেখুওৱা হৈছে। 1950 চনতে আৰম্ভ হোৱা এই পদ্ধতি পৰ্যায়ক্ৰমে VFD বা ভেৰিয়েবল ফ্ৰিকুৱেঞ্চি ড্ৰাইভ পৰ্যায়ত উপনীত হৈছে আৰু সৰু কেশত শ্ৰীমন্ত শংকৰে হৰিনামৃতেৰে অসম ভূমি প্লাবিত কৰি প্ৰতিজন অসমীয়াৰ হৃদয়ৰ ৰন্ধে ৰন্ধে হৰিনামৃতৰ সোণ বয় দিবলৈ সক্ষম হৈছিল আৰু সকলোৱে ঈশ্বৰকে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল। সকলোৱে বিপুলভাৱে হাত চাপৰি বজাই তেওঁলোকক উৎসাহিত কৰক। আৰু সময় পৰিচালনাৰে এয়া আপোনালোকলৈ আগবঢ়াইছো জাম্বো দা কিং। Yang gula hoboro janda gula gula
সকলোকে বিপুলভাৱে পুনৰ এবাৰ হাত চাপৰি বজাই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। দুৰন্ত প্ৰতিভাধৰ এই তৰুণ তৰুণীসকলৰ উজ্জ্বল ভৱিষ্যতসমূহ ঐতিহ্য নৃত্য গীতৰ লগতে চিত্ৰশিল্পীৰ যুগলবন্দীৰ এক অগতানুগতিক অনুষ্ঠান। সকলোকে পুনৰ অনুৰোধ জনাইছোঁ বিপুলভাৱে হাত চাপৰি বজাই তেওঁলোকক উৎসাহিত কৰিবৰ বাবে। 100জন বৰ্ণাঢ্য বিশিষ্ট ব্যক্তিৰ চিত্ৰ তেওঁলোকে অংকন কৰিছে। এই সমগ্ৰ অনুষ্ঠানৰ ভিডিঅ'গ্ৰাফী কৰা হৈছে। বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা লিম্কা বুক অফ ৰেকৰ্ডছৰ লগত যোগাযোগ চলোৱা হৈছে। আমাৰ বাবে এটা ভাল খবৰ আহিও যাব পাৰে অনাগত দিনত। Line high kneeling standing out position fire. .360-degree defense or lotus position fire.
ब्लू एंड बड़ी सपोर्ट फायर। फायर ऑब्स्टिकल्स पोजीशन फायर। इस पोजीशन का इस्तेमाल ऊंची दीवार या बाधा एवं साथ ही साथ आग को पार करने के लिए किया जाता है। फायर ऑब्स्टिकल क्राउलिंग फाइन पोजीशन, जिसमें पुरुष एवं महिला कमांडोज के द्वारा आग जैसी बाधाओं को क्राउलिंग पोजीशन द्वारा पार करते हुए दुश्मन पर फायर करना होता है, उसका एक बेहतरीन प्रदर्शन। फायर ऑब्स्टिकल जंप एंड फायर पोजीशन, जिसमें कमांडोज द्वारा आग जैसी बाधाओं को जंप कर पार करते हुए तेजी से दुश्मन को बर्बाद करने का प्रदर्शन किया जाता है। भारत माता, CISF एवं ऑयल दुलिया जान का यह जय घोष इन जवानों के जोश और जज्बे को दर्शा रहा है। इनके लिए कहना होगा, जो बहाया पसीना मैदान में एक एक बूंद का हिसाब ले आएंगे, जो बहाया पसीना मैदान में आगे और पीछे बचाव करते हुए खाका छोटा करते हुए आगे बढ़ रही हैं। आगे रास्ता छोटा होने या फिर नाले के द्वारा बाधाओं को पार करते हुए आगे क्रॉलिंग करते हुए लाइन पोजीशन का सहारा लेते हुए नाले और बाधाओं को पार कर आगे बढ़ते हुए आगे जाकर दो जवान पहले ही अपना रास्ता क्लियर करते हुए अपनी टीम को आगे आने का निमंत्रण देते हैं। का यूज किया जा रहा है। आगे बिल्डिंग में उपस्थित रूम के अंदर प्रवेश करने के लिए सर्वप्रथम दो ही टीमों के द्वारा व्यायाम की श्रृंखला का एक अद्भुत नमूना पेश किया जा रहा है। মই আহিছিলোঁ যিহেতু দুলীয়াজান নেহেৰু ষ্টেডিয়ামত আপোনালোকে ৰিপাব্লিক ডে ইমান ধুনীয়া আয়োজন এটা দেখিলে, বহুত ধুনীয়া কালচাৰেল প্ৰগ্ৰেম এটা হৈছে, খুব ভাল লাগিলে তেখেতলোকৰ অনুষ্ঠানবোৰ।
আপোনালোকে ভিডিঅ'টোত দেখিবই পাব বহুত ধুনীয়া ধুনীয়া তেখেতলোকে কালচাৰেল প্ৰগ্ৰাম কৰিছে গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু যদি চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'ত যিমান পাৰে শ্বেয়াৰ কৰিব আৰু শেষত সকলোকে আকৌ এবাৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাই মই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ